নমস্কাৰ বন্ধুবান্ধৱীসকল, কেনেকুৱা আপোনালোকৰ সকলো ভালে আছেনে? আশা কৰোঁ সকলো ভালে আছে। আৰু এতিয়া যিহেতু সন্ধিয়া সময় হ'ল আজি যিহেতু মেডাম মেফিৰ কাৰণে আমি যাবলৈ ওলালোঁ মেডাম মেফি জয়সাগৰ ৰুদ্ৰসিংহ পাৰ্কলৈ। আৰু আপোনালোককো দেখাই আছোঁ তাত কি হৈছে। আজি কালচাৰেল প্ৰগ্ৰেম হোৱাৰ কথা আছিলে। তো আৰু কি হৈছে নতুনকৈ বনাইছে পাৰ্কখন মই আপোনালোকক দেখাই আছোঁ ভিডিঅ'ত। গতিকে ভিডিঅ'টো চাই থাকক। আৰু ওলাই আহিলোঁ আমি এতিয়া ৰুদ্ৰসিংহ উদ্যানলৈ বুলি। আপোনালোকক ইয়াৰ পৰাই সুন্দৰকৈ পৰিৱেশটো দেখাই যাম। ৰাস্তাত গৈ আছোঁ, সকলোখিনি দেখাই যাম যি পাওঁ। আৰু ভিডিঅ'টো চাই থাকক। ৰাস্তাৰ পৰাই সকলো পৰিৱেশ দেখাই আছোঁ আপোনালোকক। ৰাতি হ'ল যিহেতু আহোঁতে অলপ দেৰিয়ে হৈ গ'ল। আৰু ফাইনেলি আমি পালোহি জয়সাগৰ পুখুৰী পাৰ। জয়সাগৰ পুখুৰী পাৰৰ যোনটো CRPF কেম্প 149 বেটেলিয়নৰ, আমি তেওঁলোকক কেম্পাছৰ ভিতৰত সোমাইছোঁ। এতিয়া কেম্পাছৰ ভিতৰৰ সমগ্ৰ দৃশ্য দেখাম। কেম্পৰ ভিতৰত কি আছে, কেনেধৰণে চাব পৰা বস্তু আছে, সকলোখিনি দেখাই ভিডিঅ'টো চাই থাকক আপোনালোকে। আৰু তেওঁলোকৰ অফিচসমূহো দেখাম। CRPFৰ কেনেকুৱা ধৰণৰ কি আছে। এইটো হৈছে CRPFৰ মেইন অফিচ হয়। আৰু এয়া হৈছে মন্দিৰ হয়, তেওঁলোকে পূজা পাঠ কৰা মন্দিৰ। আৰু এয়া হৈছে CRPF কেম্পৰ ভিতৰৰ কেণ্টিন হয়। কেণ্টিনত সকলোখিনি বস্তু পায়, বহুত ডিছকাউণ্টত পায়। আপোনালোকে আহিলে ইয়াৰ পৰা বজাৰ কৰি লৈ যাব পাৰিব। ফুৰিবলৈ আহিলেও কোনো কাৰ্ডৰ প্ৰয়োজন নাই, কাৰ্ড নোহোৱাকৈ বস্তু পাই যায় তাত। স্বৰ্গদেউ ৰুদ্ৰসিংহ উদ্যান পাই গ'লোহি। চাই থাকক কিমান সুন্দৰ এটা পৰিৱেশ। ভিডিঅ'টো চাই থাকক। আৰু মই এতিয়া গৈছোঁ টিকেট কৰিবলৈ, টিকেট কাউণ্টাৰলৈ। আৰু টিকেট নকৰাকৈ ভিতৰত এণ্ট্ৰি নাই, আৰু সেইকাৰণে টিকেটটো কৰি লৈছোঁ। টিকেটৰ মূল্য আপোনাৰ এজনত 60 টকাকৈ লয়। যিহেতু আমি দুজন আহিছোঁ, 2টা টিকেট কাটি লৈছোঁ। আৰু বাইদেউগৰাকীক টিকেটটো দিছোঁ, আৰু বাইদেউগৰাকীয়ে এডোখৰ কাটি ৰাখি থৈছে। আৰু পোনপ্ৰথমতে আমাক মিউজিয়াম চাবলৈ কৈছে। তাত কি বস্তু মিউজিয়ামত ৰাখিছে, সকলোখিনি সামগ্ৰী আমি চাম, কেনেকুৱা ধৰণৰ তাত কিনো বস্তু ৰাখিছে। আৰু আপোনালোককো দেখাই আছোঁ। চাই থাকক ভিডিঅ'টো স্কিপ নকৰাকৈ, নহ'লে মিছ হৈ যাব। কি আছে সকলোখিনি আপোনালোকক দেখাই আছোঁ। ভিডিঅ'টো আপোনালোকে চাই থাকক স্কিপ নকৰাকৈ। স্কিপ কৰিলে কিছুমান বস্তু থাকি যাব চাবলৈ। তো কি সুন্দৰ পৰিৱেশ ভিতৰতো আপোনালোকে চাওক কিমান সুন্দৰকৈ সজাই থৈছে বস্তুবিলাক। আৰু এফালৰ পৰা চাই যাওক। মই সোমাই পোনপ্ৰথমতে আপোনালোকক এইফালৰ পৰাই দেখাই গৈছোঁ। এইফালে চাই শিল আছে, আগতে ৰজা দিনতে তেওঁলোকে ব্যৱহাৰ কৰা। ইয়াৰ শিলখিনিৰ নামো লিখি থোৱা আছে, কোনটো কি শিল আপোনালোকে চাই লওক। যিহেতু মোৰ চেনেলটো একদম সম্পূৰ্ণ নতুন চেনেল হয়, নতুনকৈ খুলিছোঁহে। আৰু এই ভিডিঅ'টো মোৰ ছেকেণ্ড ভিডিঅ'। যদি কথাখিনি কৈ যাওঁতে মাজতে কিবা ভুল ভ্ৰান্তি হৈছে আপোনালোকে ক্ষমা কৰি দিব। আৰু যোনখিনি নাজানো সেইখিনি শিকাই দিব বুলি আশা ৰাখিলোঁ। যদি ক'ৰবাত কিবা কওঁতে ভুল ভ্ৰান্তি হৈ গৈছে ক্ষমা কৰি দিব। আৰু সেয়ে সকলোৱে মোক ছাপোৰ্ট কৰিব। নতুন চেনেল, আপোনালোকে লাইক কমেণ্ট কৰি ছাবস্ক্ৰাইব কৰি দিব চেনেলটো, আৰু আগুৱাই যাব পৰাকৈ। আৰু আপোনালোকৰ মাজলৈ ধুনীয়া ধুনীয়া ভিডিঅ' দি থাকিম এনেদৰে। তো ভিডিঅ'টো চাই ভাল লাগিলে কমেণ্ট কৰি জনাব। আৰু এইফালে চাওক, স্বৰ্গীয় অতুল চন্দ্ৰ শৰ্মাৰ স্মৃতিত সাঁচিপাতৰ পুথি সংগ্ৰহ কৰা হৈছে। ইয়াত সকলো সাঁচিপাতত যোনখিনি পুথি হয় সেইখিনি আছে চব ভালদৰে।
আৰু এতিয়া আমি সোমাই আহিছোঁ আন এটা মুখা শিল্পৰ সংগ্ৰহালয়লৈ। তো আপোনালোকক সকলোখিনি দেখাম, চাই থাকক ভিডিঅ'টো। আৰু এয়া যোনটো ঘোঁৰাৰ মুখা চেপত দেখিছে, এয়া হ'ল কেশীদৈত্য হয়, কেশীদৈত্য মুখা হয়। আৰু সকলোখিনি মই নকওঁ বাৰু, আপোনালোকেও যিমানখিনি পাৰে জনাবচোন, মুখাকেইখনৰ নাম ক'ব, কি কি মুখা, মই যিমান পাৰোঁ কৈ যাম। ওপৰত যোনফালে বাওঁফালে ওপৰ চাইডে দেখিছে, এয়া হ'ল জাম্বৱন্ত হয়, যাক আমি ভালুক বুলি কওঁ। আৰু এইফালে আছে 3খন মুখা। প্ৰথমখন হ'ল বকাসুৰ, আৰু তাৰপিছত হ'ল ৰাৱণ, আৰু ৰাৱণৰ নেক্সট যোনখন আছে হ'ল তাৰকা ৰজা। আৰু এইফালে সম্পূৰ্ণ বাঁহেৰে মানে হেৰি কৰি থৈ দিয়া আছে ইমান সুন্দৰখনে। আৰু এইফালে প্ৰথমতে আছে হনুমানৰ মুখা, তাৰপিছত লৰ্ড কৃষ্ণৰ মুখা, আৰু গৰুড পক্ষী মুখা হয়। আৰু ইয়াৰ মাজত বিষ্ণুৰ মোহিনীৰ ৰূপৰ মুখা হয়। আৰু এইফালে আছে ৰজাসকলৰ আগতে যুদ্ধ সৈন্যবাহিনীসকলে ব্যৱহাৰ কৰা যাঠি, বৰচা, চেপেটা যাঠি, কৰ্দৈ শিঙীয়া, চব লিখা আছে, আপোনালোকে চাই ল'ব, পঢ়ি ল'ব এবাৰ। আৰু বাকীখিনিও চাই থাকক, কি কি আছে সকলোখিনি দেখাই আছোঁ। এইফালে আছে তেওঁলোকৰ ধনু কাঁড়, আৰু ওপৰত আছে তৰোৱাল। আগৰ ৰজাদিনীয়া অস্ত্ৰ শস্ত্ৰ তেওঁলোকৰ এইবিলাকেই আছিলে। আৰু এইফালে ফুল কটা ইটা, চিকা শিঙীয়া ইটা, সকলোখিনি আছে, চব ভালদৰে লিখি ৰাখিছে তেওঁলোকে। আৰু এইফালে আছে বৰটোপ গুলি, সৰু ডাঙৰ মজলীয়া সকলোখিনি আছে, লোহাৰৰ গুলি, শিলৈ। চক এয়া হাতীলৈ নাম লিখি থোৱা আছে তলত। আৰু এইফালে মুদ্ৰা সংগ্ৰহ কৰি ৰখা হৈছে। ৰিপাব্লিক ইণ্ডিয়া 1947 পৰা যিমানখিনি মুদ্ৰা 2022লৈকে ওলালে, সকলোখিনি মুদ্ৰা ইয়াতে মানে আছে, আপোনালোকে চাই ল'ব পাৰিব ভালদৰে। আৰু এই মুদ্ৰাখিনি যোনজন ব্যক্তিয়ে ইয়াত সংগ্ৰহ কৰি আনি দিছে, এই ব্যক্তিজনৰ নাম ইয়াত লিখা আছে তলত, আপোনালোকে চাই ল'ব পাৰিব। তেওঁৰ নামটো আফতাব হুছেইন, আৰু তেওঁ ইয়াত সংগ্ৰহ কৰি সকলোখিনি দিছে মুদ্ৰা। আৰু এইখিনি সৰু সৰু টিকেটৰ নিচিনা লগা আছে, এইখিনি হ'ল স্কেনাৰ। আৰু এইখিনি মোবাইলত স্কেন কৰি চাওঁ বুলি ক'লেও পাৰিব আপোনালোকে, সকলোখিনি সুবিধা দিছে। আৰু এইফালে আছে আমাৰ গড়গাঁৱত অৱস্থিত কাৰেং ঘৰ, তেওঁলোকে সংগ্ৰহ কৰি ৰাখিছে সংগ্ৰহালয়ত, ইয়াত বহুত সুন্দৰকৈ ৰাখিছে, বহুত সুন্দৰকৈ উপস্থাপন কৰিছে। আৰু চক কিমান সুন্দৰকৈ বনাইছে, কিমান ধুনীয়া লাগিছে চক। আৰু এইফালে আছে পোনপ্ৰথমতে দেখা পাব আপোনালোকে গোলাঘৰ, তাৰপিছত আছে তলাতল ঘৰ, সম্পূৰ্ণ তলাতল ঘৰৰ দৃশ্য ইয়াতে বনাই ৰাখিছে, বহুত সুন্দৰকৈ তেওঁ সংগ্ৰহ কৰিছে, তেওঁলোকে সংগ্ৰহালয়ত বহুত সুন্দৰকৈ উপস্থাপন কৰিছে, বহুত ভাল লাগিছে দেখি। চক চাবলৈ গৈ আছোঁ, আপোনালোকক দেখাই আছোঁ। আপোনালোকে দেখক ভিডিঅ'টো, সুন্দৰ পৰিৱেশ, ৰাতি আপুনি চাব, ইমান ধুনীয়া এটা পৰিৱেশ। যিহেতু মেডাম মেফি আমি তাৰ ভিতৰত এইফালে মিউজিয়াম চালোঁগৈ, আপুনি কি কি বস্তু ৰখাইছে আপোনালোকক ভিডিঅ'টো দেখাই আছোঁ, আপুনি চাই থাকক। আৰু
ইফালে সকলোখিনি সৰু সৰু ল'ৰা ছোৱালীবিলাকে খেলিবৰ বাবে ধুনীয়াকৈ তেওঁলোকে বস্তুবিলাক সজাই ৰাখিছে। সৰু সৰু ল'ৰা ছোৱালীবিলাকে শিশুসকলে অকণো আমনি নাপায়, ইয়াত আহিলেও বহুত সুন্দৰকৈ তেওঁলোকে সজাই ৰাখিছে। সকলো ধৰণৰ খেলনা তেওঁলোকে প্ৰস্তুত কৰি ৰাখিছে, বহুত সুন্দৰকৈ বনাইছে পাৰ্কখন। চাওক সকলো ধৰণৰ আপোনালোকে সৰু বাচ্ছাবিলাকৰ কাৰণে সকলো ধৰণৰ ইয়াত খেলনা আছে, মানে তেওঁলোকে যোনখিনি ভাল পায় সকলোবিলাকে আছে। আৰু এইফালে গ'লে আমি ঘনশ্যাম মন্দিৰ পামগৈ, কিন্তু সেইফালে মানে তেওঁলোকে সিমান এতিয়া মানে কামখিনি চলাই আছে বাবে তেওঁলোকে সিমানখিনি কমপ্লিট কৰাগৈ নাই। চাওক কিমান ধুনীয়াকৈ মানে তেওঁলোকে লাইটিং ব্যৱস্থা কৰি ইমান সুন্দৰ পৰিৱেশ গঢ়ি তুলিছে নহয়। এইফালে চাওক বিৰাট সুন্দৰ, কেনেকুৱা লাগিছে চাওকচোন, মনোমোহা দৃশ্য, ইমান সুন্দৰ লাগিছে চাওকচোন আপোনালোকে। আৰু আমি সেইটো চাইডৰ পৰা ওলাই আহি আপোনালোকক লৈ যাম য'ত কালচাৰেল প্ৰগ্ৰেম চলি আছে, তালৈ লৈ গৈ আছোঁ। চাই থাকক ভিডিঅ'টো। আৰু এইফালে এখন হ'ল জুৰহাল ৰেষ্টুৰেণ্ট, আহিলে আপোনালোকে চাহ ভাত সকলোখিনি ইয়াত পাই যাব খাবৰ বাবে। চাওক কিমান সুন্দৰ চাওক। আৰু সেইফালে দোকানত প্ৰদৰ্শনীমূলক যোনখিনি বস্তু পায় সেইখিনি ইয়াত চব তেওঁলোকে হেৰি কৰিছে। এই চাওক কিমান সুন্দৰ জেগা। আৰু এইফালে আমি চিধা গৈ লেফ্ট চাইডে ঘূৰিয়ে য'ত প্ৰগ্ৰেম হৈ আছে তাত পামগৈ। আৰু মোৰ সম্পূৰ্ণ পোনে পোনে যোনটো মূৰ্তি দেখিছে এয়া হ'ল স্বৰ্গদেউ ৰুদ্ৰসিংহ প্ৰতিমূৰ্তি। আৰু এতিয়া বলক দেৰি হৈছে, আপোনালোকক দেখাই দিওঁ আৰু ময়ো চাওঁ প্ৰগ্ৰেম কি চলিছে তাত। সুন্দৰ বিহু পৰিৱেশন চলি আছে চাওক। আৰু ময়ো এনেকৈ বহি লৈ বিহু উপভোগ কৰি আছোঁ। আপোনালোকে চাই কেনেকুৱা পাইছে জনাব, লাইক কমেণ্ট কৰি দিব ভিডিঅ'ত যদি ভাল পাইছে।
লাগিলে যদি ভাল লাগিলে তেওঁলোকৰ বাবে এটা ধুনীয়াকৈ হাত চাপৰি দিলে সকলোৱে ভাল লাগিব বহুত বহুত ধন্যবাদ এইবাৰ আপোনালোকৰ আগত আমি পৰিৱেশন কৰিবলৈ ওলাইছো সত্যকৈ বহাগ পালাকি ফুলিলে ভুবেলি লতা কৈলোকৈ থাকোঁতে ওৰকে নাফাৰে আমাৰ ৰঙালী বিহুৰে কথা আমাৰ অসমীয়াৰ অতিকৈ মৰমৰ অতিকৈ চেনেহৰ প্ৰাণৰ সকলোৰে স্বাভিমান বিহু আপোনালোকৰ আগত আমি পৰিৱেশন কৰিবলৈ ওলাইছো গতিকে আহক সকলোৱে উপভোগ কৰক Balagi khalila parata biri lai akha tuni leoi bag lunone kotha ti emonate thaki Eko bola suna palu logi Ekaya ilkai boda dhanori lesia E bani bihoi setia E bani bihoi setia E kulara da udibo tu O kaya ilkai tumake lukhosi muli E golu khete loi dazori E golu khete loi dazori E moi nuze tukhiya E pune heda loliti oi kotha tenuko thalaki oi gaote nuko horoki oi etia nu ki koro etia nu ki koro kor আজি মেডাম মেফিৰ ৰুদ্ৰসিংহৰ উদ্যানলৈ আহি খুবেই ভাল লাগিলে আৰু এতিয়া 8টা বাজি গ'ল আৰু শেষ হ'ল প্ৰগ্ৰেম তেওঁলোকৰ অনুষ্ঠান আমি আৰু অলপ যদি সোনকালে আহিব পাৰিলোঁ আৰু অলপ চাব পাৰিলোঁহেঁতেন তো সকলো যেতিয়া যাবলৈ ওলালে আমি যাওঁগৈ কিন্তু পৰিৱেশটো বহুত ভাল লাগিলে সুন্দৰ পৰিৱেশ আপোনালোকে চাই কেনেকুৱা পালে জনাব কমেণ্ট বক্সত কমেণ্ট কৰি আৰু এইফালে সকলোখিনি যাবলৈ ওলালে এইফালে পানীৰ মটৰো বন্ধ কৰি দিলে আৰু এনেকৈ আমি
ৰুদ্ৰসিংহৰ উদ্যানত টাটা বাই বাই কৰি ওলালোঁ যাবলৈ। ভিডিঅ'টো মই ইমানতে সামৰণি মাৰি আপোনালোককো জনালোঁ শুভৰাত্ৰি। বাই বাই, জয় আই অসম, গুড নাইট।